নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত পাতিব লগা বিষয়টো হৈছে নিজস্বতা, যাক আমি ইংৰাজীত ইউনিকনেছ বুলি কওঁ। বন্ধু বান্ধৱীসকল, এই পৃথিৱীত আজিলৈকে যিমান মানুহ জন্ম হৈছে সকলো মানুহৰে কিছুমান নিজস্ব প্ৰতিভা, নিজস্ব বৈশিষ্ট্য বা গুণ থাকে। আপোনালোকে যদি নিজৰ ক্ষেত্ৰত মন কৰে তেন্তে দেখা পাব যে আপোনালোকৰ প্ৰত্যেকৰে একোটা নিজস্ব প্ৰতিভা আছে, যিটো প্ৰতিভা হয়তো আপোনাৰ কাষৰ ব্যক্তিজন বা আপুনি আশে পাশে দেখা যিসকল মানুহ সেইসকল মানুহৰ মাজত নাই। আকৌ আপোনাৰ কাষৰ বা আপুনি দেখা পোৱা বা আপোনাৰ চিনাকি যিসকল মানুহ তেওঁলোকৰ মাজৰ যিটো প্ৰতিভা বা যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি হয়তো আপোনালোকৰ মাজত নাই। গতিকে বন্ধু বান্ধৱীসকল, এই পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিৰে নিজস্ব কিছুমান বৈশিষ্ট্য আছে, নিজস্ব কিছুমান প্ৰতিভা থাকে, আৰু সেই প্ৰতিভাৰে তেওঁলোকে জীৱনত আগবাঢ়ি যাব পাৰে যদি তেওঁলোকে সেই নিজস্ব প্ৰতিভাখিনি সঠিক ৰূপত বিকশিত কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মন কৰে দেখিব যে আপোনালোকে যেতিয়া স্কুল কলেজত পঢ়ি আছিল আপোনালোকে দেখিব যে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত আপোনালোকে যদি নিজৰ হাতৰ আখৰৰ তুলনা কৰে তেন্তে দেখিব যে প্ৰত্যেকৰে হাতৰ আখৰ বেলেগ। হাতৰ আখৰ প্ৰত্যেকৰে বেলেগ, কাৰো হাতৰ আখৰ কাৰোৰে লগত মিল নাই। ধৰক এটা শ্ৰেণীত যদি 40টা বা 45জন ছাত্ৰ ছাত্ৰী থাকে, প্ৰত্যেকৰে হাতৰ আখৰৰ মাজত পাৰ্থক্য আপোনালোকে দেখা পাবই। ঠিক তেনেকৈ প্ৰতিজন মানুহৰে নিজস্ব কিছুমান প্ৰতিভা থাকে, আৰু সেই প্ৰতিভাৰেই তেওঁলোকে বিকাশ কৰি তেওঁলোকে জীৱনত আগবাঢ়ি যাব পাৰে। কিন্তু এতিয়া গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি নিজৰ প্ৰতিভাটো চিনি পাব পাৰোঁ কেনেকৈ। কাৰণ আমি যিখন সমাজত বাস কৰোঁ সেই সমাজখনে কি হয়, সমাজে আমাক নিজস্ব কিছুমান ধাৰণা, সমাজে ভাল বুলি ভবা ধাৰণা কিছুমান আমাৰ মনত বা আমাৰ মগজুত জাপি দিয়ে, আৰু সেইমতে আমাক কাম কৰিবলৈ এক প্ৰকাৰ বাধ্য কৰে বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে আমি নিজৰ প্ৰতিভা বিকাশৰ কোনো ধৰণৰ সুযোগ আমি নাপাওঁ। বা আপোনালোকে যদি মন কৰে যে এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া তেওঁলোকে পঢ়ি থাকে তেওঁলোকৰ মনত অভিভাৱকেই হওক বা সমাজেই কিছুমান কথা এনেকৈ ভৰাই দিয়ে যে তুমি ডাঙৰ হ'লে চিকিৎসক হ'ব লাগিব, ডাঙৰ হ'লে অভিযন্তা হ'ব লাগিব, প্ৰশাসনিক বিষয়া হ'ব লাগিব। কিন্তু সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কি কৰি ভাল পায়, তেওঁৰ নিজস্ব প্ৰতিভা ক'ত আছে, সেই বিষয়টোত আমাৰ সমাজ বা অভিভাৱকে গুৰুত্ব নিদিয়ে, যিটো মই ভাবোঁ যে এটা বহুত ডাঙৰ ভুল, যাৰ ফলত মানৱ সম্পদৰ অপচয় হয় বুলি ক'লেও ভুল কোৱা নহ'ব। কাৰণ এজন ছাত্ৰ বা এজন ছাত্ৰীৰ যদি এজন ভাল গায়ক হোৱাৰ ইচ্ছা থাকে তেন্তে তেওঁক যদি আপুনি চিকিৎসক হ'বলৈ কয় আৰু যদি তেওঁ চিকিৎসক হৈও যায় কিন্তু তেওঁ নিজৰ কামটোক লৈ সুখী নহ'ব, যাৰ ফলত তেওঁ আজীৱন মানসিক অশান্তিত ভুগি থাকিব। গতিকে বন্ধু বান্ধৱীসকল, মই ভাবোঁ যে আমি প্ৰত্যেকেই নিজস্ব যি সুপ্ত প্ৰতিভা থাকে সেই প্ৰতিভাই যিটো কাম আমাক কৰিবলৈ অনুপ্ৰাণিত কৰে সেই কামটোতে আমি গুৰুত্ব দিব লাগে, বা সেই কামটো আমি কৰাটো জৰুৰী বুলি আমি ভাবোঁ। তাৰ ফলত আমাৰ নিজৰো শাৰীৰিক, মানসিক, বৌদ্ধিক সকলো দিশৰ বিকাশ হ'ব, আৰু লগতে সমাজখনেও আমাৰ পৰা কিছু অৱদান পাব। গতিকে বন্ধু বান্ধৱীসকল, আমি কেতিয়াও নিজক আনৰ লগত তুলনা কৰিব নালাগে। নিজস্বতাখিনি আমি সদায় জীয়াই ৰাখিব লাগে। আমি কেতিয়াও আনক অনুসৰণ কৰি জীৱনটো পৰিচালিত কৰিব নালাগে, বা আনৰ মতে আনক দেখি কোনোবা আমি বিখ্যাত ব্যক্তি, চেলিব্ৰিটিক দেখি আমি নিজক সলনি কৰিব নালাগে। কাৰণ আমাৰ নিজস্বতাখিনি একমাত্ৰ আমাৰ, সেইখিনি আমি আনৰ মাজতো বিচাৰি নাপাওঁ, আনেও আমাৰ নিজস্বতাখিনি তেওঁলোকে আহৰণ কৰিব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, আমি নিজস্বতাখিনি জীয়াই ৰাখিব লাগে, আৰু সেইমতে আমি জীৱনত আগবাঢ়ি যাব লাগে। তাৰ ফলত সমাজৰো উপকাৰ হয়, আমাৰ নিজৰো মানসিক, শাৰীৰিক দিশত আমাৰ বিকাশ ঘটে, আৰু এনেদৰেই আমাৰ জাতিটো, আমাৰ দেশখন আগুৱাই যাব পাৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰত্যেক ব্যক্তিয়ে নিজস্বতাখিনি আমি বৰ্তাই ৰাখিব লাগে। কাৰণ যিখিনি আমাৰ নিজস্ব প্ৰতিভা, সেই প্ৰতিভাৰ ক্ষেত্ৰত যদি আমি কাম কৰোঁ তেতিয়া আমি
সোনকালে আমি সফল হ'ব পাৰিম বা আমি সহজে আমি সেই ক্ষেত্ৰত আমি প্ৰতিষ্ঠা লাভ কৰাৰ অৱকাশ যথেষ্ট থাকে। কিন্তু যদি আমি আমাৰ যি প্ৰকৃত প্ৰতিভা সেই প্ৰতিভা আমি জানিও যদি আমি আন ক্ষেত্ৰত মনোনিৱেশ কৰোঁ, আন দিশত যদি আমি চেষ্টা কৰি থাকোঁ, তেন্তে আমি সফল হ'লেও হয়তো আমি বহুত বেছি সফলতা নাপাবও পাৰোঁ বা আমি মানসিকভাৱে আজীৱন অশান্তিত ভোগ কৰি থাকিবলগীয়া হ'ব পাৰে। সেইকাৰণে মই ভাবোঁ যে আমি প্ৰত্যেকেই নিজৰ মনটোক অগ্ৰাধিকাৰ দিয়া উচিত। আমাৰ মনে যিটো কাম কৰি ভাল পায়, যিটো কামত আমি আত্মসন্তুষ্টি লাভ কৰোঁ, সেই কামটোত আমি গুৰুত্ব দিব লাগে আৰু সেই দিশতে আমি অগ্ৰসৰ হ'ব লাগে। গতিকে এই ক্ষেত্ৰত অভিভাৱকসকলৰো যথেষ্ট ভূমিকা আছে যে নিজৰ সন্তানক তেওঁলোকৰ নিজৰ ইচ্ছামতে প্ৰফেশ্যন বা বৃত্তি গ্ৰহণ কৰিবলৈ সুযোগ দিব লাগে। তেওঁলোকৰ ওপৰত তেওঁলোকে বেয়া পোৱা কোনো প্ৰফেশ্যন বা বৃত্তি জাপি দিব নালাগে, যাতে পৰৱৰ্তী সময়ত তেওঁলোকে গোটেই জীৱন মানসিক অশান্তি ভোগ কৰিবলগীয়া হয়। গতিকে আজিৰ বিষয়টো এইটোৱে আছিল বন্ধু বান্ধৱীসকল, যে আমি কেনেকৈ নিজস্বতা জীয়াই ৰাখি জীৱনত সফল হ'ব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ। নিজস্বতা জীয়াই ৰখাটো খুবেই জৰুৰী আজিৰ পৃথিৱীখনত, যাৰ জৰিয়তে আমি আচলতে নিজক সমাজৰ আগত প্ৰতিষ্ঠা কৰিব পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টোৰ বিষয়টো এইটোৱে আছিল যে আমি নিজস্বতা জীয়াই ৰাখিব লাগে, আমি আনক অনুসৰণ কৰিব নালাগে, আনৰ লগত আমি নিজক তুলনা কৰিব নালাগে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে নিজস্বতা বা ইউনিকনেছ সম্পৰ্কে কি ভাবে কমেণ্ট বক্সত নিজৰ মতামত জনাই যদি সুখী হ'ম। আপোনালোকৰ এটা মতামতেই মোক পুনৰ নতুন এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ অনুপ্ৰাণিত কৰে। বন্ধু বান্ধৱীসকল, আজিৰ বিষয়টো ইমানতে সামৰিছোঁ। খুব সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।